যিহেতু লাইভ আহিছিলোঁ তাৰ মাজতে অকণমান গুচালোঁ বাৰু থাকিলে এইখিনি সিহঁতি গুচাব চাটনিৰ কাৰণে দেখিছে এফালে মই ভাজি আছোঁ মাছ আমি যিহেতু 4জনীহে মা দেউতাটো ঘৰত আছে বাৰু আমি বৰহাতৰ ঘৰত আছোঁহি 4জনীৰ কাৰণে মাছ মই ভাত ৰন্ধা হৈ গ'ল ভাতখিনি হৈ গ'ল এয়া আছে মাছ ভাগিজনী আহিছে কাৰণে আনিছোঁ বাৰু এনেইনো আমাৰ যেতিয়া খাই থকা হয় বাৰু আজি ইমান পোৱাতে মানে তাইৰ কাৰণে অনা হ'ল আৰু এইফালে লৈ লৈছোঁ এয়া পিঁয়াজ এটা কাটি লৈছোঁ এইফালে কুন্দুলি পিঁয়াজটো গুচাই লৈছোঁ এইফালে আলু এইকেইটা ভাজি বনাম কুন্দুলি আলু ভাজি এইখিনি ভাজিৰ কাৰণে গোটেইখিনি দেখুৱাইছোঁ আপোনালোকক আমিনো কেনেকৈ খাইছোঁ আজি খোৱা ভিডিঅ' অকণমানকে কৰিলোঁ আৰু শেষলৈকে চাব বুলি আশা কৰিছোঁ বুটৰ চাটনিকণ যিটো বনাম আৰু তাৰ লগত দিবলৈ হ'লে ইয়াত খুৰীয়ে ৰোৱা ভেদাইলতা আছে দেখিছে এই ফুলজোপাতে ভেদাইলতা বগাই আছে এই ভেদাইলতা অকণমান লগত মিক্স কৰি দিওঁ 2 কিলোমান পাত কুমলীয়া বুলি নাই বাৰু এয়া এনেকুৱা অকণমান কুমলীয়া পাত চাই মানে 10 কিলোমান মিক্স কৰি দিওঁ আৰু বেছিও নিদিওঁ গোন্ধটো খুব বেয়া পাই ল'ৰাকেইজনে খাই কিন্তু মই ভাল পাওঁ দেই হ'লেও বুটৰ লগত মিক্স কৰিম যে 2 কিলোমান লৈ গৈছোঁ ইমান ধুনীয়াকৈ বগাই আছে এইবিলাক দেখিছে লগত মান ধনিয়াও দিম সেয়া অকণমান বুটলি লওঁ এইফালে আছে মান ধনিয়া 2 কিলোমান মিক্স কৰি দিম আৰু মান ধনিয়া চাটনিৰ কাৰণে মান ধনিয়া আৰু যিটো ভেদাইলতা আনিলোঁ তাৰ মাজতে ভাজিকণ অকণমান উখনিয়াই দিছোঁ এইবাৰ বিচাৰি যাওঁ জলকীয়া বনালে যিহেতু জলকীয়া অকণমান লাগে বাৰু ইয়াত আছে খুন্দু জলকীয়া গছ এজোপা দেখিছে ছিঙি লৈছোঁ শুকুৱাই থোৱা জলকীয়া বা আচাৰত দিয়া জলকীয়া দিলে এনেই ভাল নালাগে গছৰ পৰা নি খোৱা নিচিনা কেতিয়াও হ'ব নোৱাৰে এইকেইটাই হ'বগৈ বেছি পৰিলেও খাব নোৱাৰিব অকণমানিকেইজনীয়ে এইবোৰ হৈছে খুন্দু জলকীয়া গছ দেখিছে সৰু সৰু মানে মাছখিনি যিহেতু ফ্ৰাই কৰা হৈ গ'ল এয়া আৰু এতিয়া মাছকণ মই অকণমান জুলীয়া কৰিম বিলাহী আৰু এইফালে পিঁয়াজ আৰু এইফালে নহৰু 5 ফুটামান এনেকৈ দেখিছে তেল দিয়া হৈ গ'ল কেৰাহীত একেখন কেৰাহীতে ভাজিছোঁ আৰু এইফালে যিহেতু কুন্দুলি আৰু আলু ভাজিছিলোঁ মইতো আগতে আলু বইল কৰি নল'লোঁ বাৰু এতিয়া ইয়াৰে আলু 2 মই মাছত একেবাৰে ভাঙি দি দিম তেতিয়া অকণমান খাই ভাল লাগিব ডাইৰেক্ট বিলাহী আৰু মাছৰ জোল বনালে এনেই বেয়া লাগে বাৰু অকণমান পনীয়া টাইপ হৈ থাকে সেইটো কাৰণে ভাবিছোঁ ভাজিৰ পৰা আলু 2 আলু যিহেতু বেছিকৈ দি দিছোঁ তাত 3টা আলু দিছিলোঁ অকণমান ভাঙি দি দিম আৰু গোটেইখিনি গোটাই ল'লোঁ এইফালে বুট নহৰু জলকীয়া ভেদাইলতা আৰু এইফালে আছে মান ধনিয়া একণ চাটনি অকণ বনাই লওঁ ৰন্ধা কামবিলাক হৈ গ'ল আৰু এইফালে আছে মাছ বিলাহী আলু এইফালে কুন্দুলি আৰু আলু এইফালে আছে বুটৰ চাটনি যিহেতু কেঁচা মানে ইমান চাটনি দিয়া নাই যে কেঁচাৰ যিহেতু ধনিয়া ভেদাইলতাই হওক বেছিকৈ দিয়া নাই সেইটো কাৰণে বুটৰ চাটনিটো বগা হৈ থাকিলে আৰু এনেকৈ 4 ভাগ বাঢ়ি ল'লোঁ ৰন্ধা বঢ়াৰ কাম মোৰ হৈ গ'ল একেবাৰে খাব লাগে শেষত আৰু পাছত অকণমান কাম আছে সেইখন কৰি লওঁ তাৰ আজৰি হ'লোঁ আৰু এইখিনিকে অকণমান আপোনালোকক দেখুৱালোঁ সকলোৱে ভাল বুলি আশা কৰিছোঁ আজিলৈ আহিছোঁ নমস্কাৰ।